স্টুডেন্টস কেনেকুৱা আছা নিশ্চয় ভালে আছা আজি সকলোকে প্ৰীতি আৰু সম্ভাষণ জনাই আজিৰ ভিডিওটো মই আৰম্ভ কৰিবলৈ লৈছো ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ যোৱা ক্লাছত মই মেট্ৰিকত অহা কিছুমান প্ৰশ্ন আলোচনা কৰিছিলো আজিও মই ঠিক একে ধৰণে তোমালোকৰ পিছৰ এটা চেপ্টাৰৰ মই আকৌ এটা ভিডিও লৈ আহিছো ভিডিওটো তোমালোকে সকলোৱে শেষলৈকে স্কিপ নকৰাকৈ চাবা চালে তোমালোকৰ হয়তো অলপ হলো তোমালোকৰ প্ৰয়োজন অলপ সহায় হ'ব সেই আশা ৰাখি মই ভিডিওটো আজি বনালো গতিকে সকলোৱে ভিডিওটো সম্পূৰ্ণ চাবা ঠিক আছে আৰু ভিডিওটো চোৱাৰ পিছত যদি তোমালোকে কিবা বুজি নোপোৱা মোৰ কমেন্ট বক্সত তোমালোকে কমেন্ট কৰি কবা ঠিক আছে আৰু ভিডিওটো পাৰিলে তোমালোকে শেয়াৰ কৰি দিবা যাতে তোমালোকৰ লগতে অন্য কোনোবা তেনেকুৱা ছাত্ৰ পৰীক্ষা দিবলৈ ছাত্ৰ যদি আছে তেওঁলোকৰ অলপ সহায় হয় আশা কৰিছো সকলোৱে ভিডিওটো ভালকৈ চাবা এয়া আমি আৰম্ভ কৰি আছো ভিডিওটো তো ছাত্ৰ ছাত্ৰীসকল আহা আমি আজি তোমালোকৰ যেটো 3 নম্বৰ অধ্যায় আছে অংকৰ আমি হেতু পঢ়ো কি আছে দুটা চলকত ৰৈখিক সমীকৰণৰ জোৰ পেয়াৰ অফ লিনিয়াৰ ইকুৱেশ্যন ইন টু ভেৰিয়েবলছ ঠিক আছে এই চেপ্টাৰটোৰ আমি কি পঢ়িম শৰ্ট কোৱেশ্চন খিনি মানে কেনেকুৱা ধৰণৰ পৰীক্ষা মেট্ৰিক পৰীক্ষাত আহে বা আহিবলগীয়া আছে আৰু হেবোৰ আহিলে আমি কেনেকৈ কৰিব লাগিব আমি কি তাত টিপস কৰিব লাগিব যাতে আমি খুব সহজতে আৰু কম সময়ত আমি উলিয়াব পাৰো ঠিক আছে তো আমি আজি এটা প্ৰশ্ন লৈছো এই প্ৰশ্নটো তোমালোকে নিশ্চয় স্ক্ৰীনত দেখা পাইছা প্ৰশ্নটো তোমালোকে চাইলে মই পঢ়ি দিছো যে তলৰ ৰৈখিক সমীকৰণৰ জোৰকেটা বিবেচনা কৰা এটো আহিছিলে 2019 চনত মেট্ৰিকৰ 2019 চনত আহিছিলে এটা প্ৰশ্নটো চাবা কেনেকুৱা ধৰণৰ দিছে দুটা সমীকৰণ দিছে মানে এই সমীকৰণ দুটা ৰৈখিক সমীকৰণ কি দিছে 3x + 2y = 5 2x + 3y = 5 এটো হল এক নংত দুটা সমীকৰণ দিছে আৰু 2 নংত দুটা সমীকৰণ দিছে 2x - 3y = 7 আৰু 2x - 3y = 8 এই দুটা সমীকৰণ দিছে আৰু এই সমীকৰণ দুটা কি কৰিব দিছে ইয়াৰ উত্তৰখিনি আমাক এই শুদ্ধ বিকল্পটো বাছি উলিয়াই তাত দিছে আমি চাই লম কি দিছে চাবা এক নম্বৰটো দিছে যে এক মানে কি বুজাইছে এই যে সমীকৰণটো দেখিছা সমীকৰণ মানে একত যে দুটা সমীকৰণ আছে এই সমীকৰণ একৰ সমীকৰণ দুটা আৰু দুই সমীকৰণ দুটা জোৰ কি হ'ব সংগত হ'ব মানে এইটো দুইটাই কি হ'ব সংগত হ'ব সেই দুই নম্বৰটো দিছে বি নম্বৰটো 1 আৰু 2 মানে সমীকৰণ 1 আৰু 2 ৰ জোৰকেইটা অসংগত মানে দুইটাই কি হ'ব বুলি কৈছে অসংগত হ'ব এই দুটা সমীকৰণ দেখা পাইছা ঠিক একে ধৰণে চিট দিছে যে একৰ জোৰটো সংগত একৰ জোৰটো অসংগত কিন্তু 2 ৰ জোৰটো সংগত ডি নম্বৰত দিছে একৰ জোৰটো সংগত কিন্তু 2 ৰ জোৰটো অসংগত বুজি পাইছা এইখিনি শুদ্ধ বিকল্পৰ পৰা আমি উত্তৰটো বাছি উলিয়াব লাগিব ইয়াৰ যিকোনো এটা হয় এতিয়া চাবা তোমালোকৰ পৰীক্ষাত যেতিয়া আহে এই প্ৰশ্নটো কৰিবলৈ সময় খুব কম থাকে খুব বেছি আধা মিনিট বা 1 মিনিট সময় থাকে সিমান সময়তে তোমালোকে কৰিব লাগিব কিন্তু আমি যদি এইটো সিস্টেম মতে কৰিবলৈ যাও এইটো দীঘল হ'ব অলপ সময় ল'ব নহয় জানো গতিকে আজি আমি চাম যে এই অংকটো খুব সহজতে শুদ্ধ উত্তৰটো কম সময়ত আমি কেনেকৈ উলিয়াম তাৰ কাৰণে তোমালোকে আগতে মানে ঘৰতে তোমালোকে কিছুমান বস্তু ইয়াৰ তিনটা টিপস আছে এইখিনি তোমালোকে জানিব লাগিব এইখিনি মনত ৰাখিব লাগিব তো সেইখিনি মই তলত লিখি দিছো আগত এইখিনি বুজাই লও তাৰ পিছত আমি উত্তৰটো উলিয়াম ঠিক আছে প্ৰথম তোমালোকে এইখিনি তোমালোকে নোট কৰি ৰাখিবা এইখিনি তোমালোকৰ খুব প্ৰয়োজন আৰু মনত ৰাখিবা এটা চাবা প্ৰশ্নটো প্ৰথম চাই লোৱা কি সুধিছে যে অকল সংগত অসংগতৰ কথা সুধিছে হয় নহয় গতিকে আমি সংগত অসংগত চাম কিন্তু মই ইয়াতে অলপ আজি দীঘলকৈ কৰিছো দীঘলকৈ বুজাই দিম কাৰণ কেতিয়াবা তোমালোকৰ সংগত নাহি বেলেগ আহি যাব পাৰে কাৰণ এইটো চেপ্টাৰত তিনটা আছে সংগত অদ্বিতীয় আৰু পৰস্পৰ কটাকটি কৰে বা অসীম সংখ্যক সমাধান মিলি যাব কোনো সমাধান নাথাকে সমান্তৰাল হ'ব এনেকুৱা ধৰণৰ বেলেগ আহিব পাৰে তে মই আজি গোটেই বস্তুখিনি এটাতে বুজাই দিম তোমালোকে মনত ৰাখি ল'বা প্ৰথম এইখিনি চাইছানে লিখিছো এক নম্বৰটো কি আছে a1/a2 is not equal b1/b2 যদি থাকে যদি এনেকুৱা হয় এটো মানে এই যে তোমালোকৰ যেটা সমীকৰণ দিব
আমি সেই সমীকৰণৰ পৰা এইখিনি উলিয়াব লাগিব a1 a2 b1 b2 c1 c2 এইখিনি প্ৰথম উলিয়াব লাগিব তাৰ পৰা আমি চাম যে a1 by a2 is not equal to b1 by b2 তাৰ মানে a1 by a2 ৰ মানটো b1 by b2 ৰ মানৰ লগত নিমিলে সমান নহয় আৰু যেতিয়া সমান নহব তেতিয়া আমি কি বুজিম এটা চাবা সংগত হ'ব ঠিক আছে যেহেতু তোমালোকক এই প্ৰশ্নটোত সংগতৰ কথা কৈছে সংগত হ'ব আৰু যদি বেলেগ প্ৰশ্ন আহে তাত যদি তোমাক যে এইটো এই সমীকৰণটো অদ্বিতীয় হয় নে পৰস্পৰ হয় এনেকৈ অপচন দিয়া থাকিব তাত তোমালোকে এখিনি এপ্লাই কৰিব পাৰিবা ঠিক আছে মানে সংগত অদ্বিতীয় সমাধান পৰস্পৰ কৰে একেই আৰু সংগত অসীম সংখ্যক সমাধান মিলি যাব বা লগ লাগিব কথা একেটাই আৰু অসংগত কোনো সমাধান নাই সমান্তৰাল কথা একেই তো বুজি পাইছা মানে এই এনেকুৱা ধৰণৰ থাকিলে আমি এনেকৈ এইখিনি মনত ৰাখিব লাগিব ঠিক আছে যদি এইখিনি তোমালোকৰ বেলেগ প্ৰশ্ন নাহে তোমালোকে এইখিনি এপ্লাই কৰিবা যে অদ্বিতীয় সমাধান আছে তেতিয়া এইটো হ'ব লাগিব অসীম সংখ্যক সমাধান থাকিব এইটো আমি এইটো আছে নাই এই গোটেইখিনি সমান হৈ আছে নাই আমি চাব লাগিব ঠিক আছে এতিয়া প্ৰথম আজি তোমালোকৰ প্ৰশ্নটো যেহেতু সংগতৰ গতিকে মই সংগতই কৈ দিছোঁ বাকীখিনি তোমালোকে চাই ল'বা চালে বুজি পাবা বা বেলেগ এটা প্ৰশ্ন সেইটো আলোচনা কৰিম কিন্তু এইখিনি তোমালোকে মনত ৰাখিবা যে কেতিয়া কি হয় ঠিক আছে গতিকে আমি সংগতৰ কথাটো পঢ়ো এতিয়া চাবা যদি a1 by a2 is not equal to b1 by b2 হয় তেতিয়া কি হ'ব সদায় সংগত হ'ব মনত থাকিব দুই নম্বৰটো চাবা a1 by a2 is equal b1 by b2 is equal c1 by c2 তেতিয়াও কি হ'ব সংগত হ'ব মানে গোটেইখিনি যদি সমান হয় তেতিয়াও সংগত হ'ব আৰু a1 by a2 is equal b1 by b2 is not এবাৰ আছে is not equal to মানে প্ৰথম দুটা মিলিব তিন নম্বৰটো নিমিলে is not equal c1 by c2 যদি এনেকুৱা ধৰণৰ থাকে তেতিয়া আমি কি বুলি ক'ব পাৰিম যেতিয়া অসংগত ঠিক আছে গতিকে আজি প্ৰশ্নটো চাইলো আকৌ এবাৰ এতিয়া প্ৰশ্নটো আমি কৰিম ঠিক আছে প্ৰথম চোৱা প্ৰশ্ন দুটা কি আছে প্ৰশ্ন মানে এই সমীকৰণ দুটা সমীকৰণ চাইডে আছে গতিকে একৰ সমীকৰণ দুটা আৰু এইটো মই তোমালোকে সাইডত পটককৈ পাতি ল'বা পৰীক্ষা দিলে কেনেকৈ কৰিবা সাইডত পটককৈ পাতি ল'বা বা তোমালোকে এবাৰ ডাইৰেক্ট কৈ দিব পাৰা যে চোৱা মই কৈ দিছোঁ এইটো প্ৰথমটো হ'ব a1 প্ৰথম সমীকৰণৰ প্ৰথমটো কি হ'ব a1 পিছতো হ'ব b1 যেনেকৈ ধৰা 3a1 এইটো b1 আৰু এইটো c1 হ'ব কাৰণ এইটো সমান্তৰাল ইফাল আছে ইফাল লৈ গ'লে কি মাইনাছ হ'ব গতিকে কি হ'ব c1 টো কি হ'ব -5 এইটো a2 এইটো b2 আৰু এই 5 টো ইফাল লৈ আহিলে মাইনাছ হৈ যাব তেতিয়া কি হ'ব c2 হ'ব এই সমীকৰণত একেই a1 2 b1 -3 আৰু c1 -7 হ'ব তাৰ পিছত আকৌ হেতু হ'ব a2 হ'ব 2 b2 হ'ব -3 আৰু c2 হ'ব 8 -8 কাৰণ এফালে লৈ আহিলে মাইনাছ হ'ব ঠিক আছে গতিকে মানখিনি তোমালোকে উলিয়াব জানিব লাগিব আৰু এইখিনি প্ৰশ্ন দিয়া থাকিব ঠিক আছে আমি সৈতে প্ৰথম পাতি লৈছোঁ এছ আমি এক নং সমীকৰণৰ কাৰণে পাতিছোঁ a1 আছে 3 b1 2 c1 -5 এইটো মানখিনি পাতিছোঁ a2 b2 c2 পাতিছোঁ এতিয়া তুমি এটো ডিভাইড কৰি দিয়া a1 by a2 কৰা মানে 3/2 হ'ল b1 by b2 কৰিলে 2/3 হ'ল আৰু c1 by c2 কৰোতে -5 হ'ল গতিকে -5 মানে কি 5 গ'ল 1 থাকিব ঠিক আছে 1 থাকিব এতিয়া চোৱা a1 by a2 মানে কি পাইছা 3/2 2/3 মান মিলিছে নেকি নাই মিলা হয় নহয় 3/2 আৰু 2/3 দুইটাই বেলেগ হয় আৰু এখিনি তোমাৰ হৰু নহয় কটাকটি নহয় গতিকে কি হৈ যাব দুটা প্ৰথম দুটা মিলা নাই তে সব তুমি ইয়াত চাইলো প্ৰথম দুটা যদি নিমিলিব মানে a1 by a2 is not equal b1 by b2 যেতিয়া প্ৰথম দুটা নিমিলিব তেতিয়া কি হ'ব সংগত হ'ব উলাই গ'ল নে গতিকে এইটো তোমালোকৰ যদি মনত থাকে ধুনিয়াকে উলাই যাব গতিকে তুমি প্ৰথম কি পালা যে এক নং সমীকৰণটো কি হৈ যাব সংগত পাই গলা এক নং সমীকৰণটো সংগত ঠিক একে ধৰণে দুই নম্বৰটো চোৱা দুই নম্বৰটো একে ধৰণে আমি তোমালোকে পাতি লৈছিলে যে a1 2 b1 -3 c1 -7 a2 2 b2 -3 c2 -8 এতিয়া ইয়াৰো কৰা a1 by a2 কি কৰিলো 2/2 মানে কিমান এটো 2/2 মানে 1 b1 by b2 -3 by -3 গতিকে 3 যাব 1 ওলাই যাব মাইনাস মাইনাস ক্যান্সেল হ'ব 1 হ'ব c1 by c2 -7 by -8
ঠিক আছে গতিকে মাইনাছ মাইনাছ কেঞ্চেল 7/8 থাকিব এটা ইয়াত চোৱা প্ৰথম দুটা চোৱা a1/a2 b1/b2 মিলিছে এটো 1 এটো 1 গতিকে একে মিলিছে নাই প্ৰথম দুটা মিলিছে কিন্তু তোমাৰ যেটো C3 নম্বৰটো C1/C2 হেতু মিলা নাই এটা তুমি একে ধৰণে এই সূত্ৰখিনিত চোৱা ইয়াত কোড আছে প্ৰথম দুটা মিলিব আৰু পিছতো নিমিলিব এই দুটা চোৱা a1/a2 = b1/b2 is not equal to c1/c2 গতিকে এটো হতে মিলিছে নে চোৱা মিলিছে গতিকে এই 3 নম্বৰটো কি আছে অসংগত ঠিক আছে ওলাই গল নাই তো তুমি অলবগত কি পাইছিলা প্ৰথমটো কি পাইছিলা সংগত পাইছিলা এটো কাৰণ প্ৰথম দুটা নিমিলিছিলে আৰু সংগত পাইছিলা ঠিক একে ধৰণে 2 নম্বৰটো কি হৈছে তোমাৰ যে এটো অসংগত পাইছা মানে প্ৰথম দুটা মিলিছে আৰু 3 নম্বৰটো মিলা নাই গতিকে কি হ'ব অসংগত পাই গলা যে প্ৰথম সমীকৰণটো 1 নং সমীকৰণটো সংগত আৰু 2 নং সমীকৰণটো কি পাইছা অসংগত পাইছা এটা হেইখিনি তুমি এই যেটো তোমাৰ অপচন দি আছে তাত বিচাৰা অপচনত চোৱা এটা অপচনত তোমাৰ 4 নম্বৰটো শুদ্ধ মানে ডি নম্বৰটো শুদ্ধ ডিৰ চোৱা একৰ মানে কি 1 নং সমীকৰণটো একর জোৰটো সংগত কিন্তু দুইৰ জোৰটো অসংগত গতিকে আমি পোৱা ধৰণে সম্পূৰ্ণ মিলি গৈছে নহয় জানো গতিকে শুদ্ধ উত্তৰটো কি হ'ব এটুৱে হ'ব ডি নম্বৰটো কি হ'ব শুদ্ধ উত্তৰ ঠিক আছে তো মই বুজোৱাৰ কাৰণে তোমালোকৰ ভিডিও অলপ দীঘল হ'ল তোমালোকে এখিনি যদি কথাখিনি মনত ৰাখিলে পৰীক্ষাত আৰু সহজতে সোনকালে উলিয়াব পাৰিবা সাইডত পটককে সাইডত আসমাৰিত a1/a2 তেনেকে তোমালোকে মানটো ধৰি লৈ পিনে সাইডত তেনেকে কৰি লৈ উলিয়াই দিবা তাৰপিছত এখিনি তোমালোকৰ মনলৈ আনিবা তাৰ পৰা মনত পেলাই ইয়াৰ যিখিনি অপচন আছে তাৰ পৰা কৰি দিবা ঠিক আছে আশা কৰো তোমালোকে নিশ্চয় বুজি পাইছা আৰু এনেকুৱা ধৰণৰ এই চেপ্টাৰৰ যেনেকুৱা ধৰণৰ তোমাৰ শৰ্ট কোৱেশ্চন 1 নম্বৰৰ প্ৰশ্ন আহক তোমালোকে নিশ্চয় পাৰিবা বুলি আশা ৰাখিছো কাৰণ আজি সংগত যেনিবা এবাৰ তোমালোকৰ সংগত নাহি অদ্বিতীয় বা তেনেকুৱা অসীমহীয় সমাধান বা কোনো সমাধান নাই এই প্ৰশ্নবোৰ আহি যাব পাৰে কিন্তু কথা একেটাই সিস্টেম একে তুমি খালি এইখিনি মনত ৰাখিলে হৈ যাব ঠিক আছে গতিকে আমি অংকটো আজি এনেকৈ কৰিলো তোমালোকে ভালদৰে ভিডিওটো চাবা চাই পিনি বহিত লিখি লবা আৰু আশা কৰিছো তোমালোকৰ এইখিনিৰ পৰা তোমালোকৰ পৰীক্ষাৰ কাৰণে অলপ হলো তোমালোকৰ সহায় হ'ব ঠিক আছে গতিকে ঘৰতে থাকি ভালকৈ পঢ়া শুনা কৰিবা তো আজি ভিডিওটো ইমানতে সমাপ্ত কৰিছো যদি কোনোবাই কিবা বুজি পোৱা নাই কমেন্টত কবা মই নিশ্চয় পিছৰ ভিডিওটো ভালকৈ বুজাই দিবলৈ চেষ্টা কৰিম আৰু যদি কিবা প্ৰশ্ন থাকে কাৰোবাৰ তোমালোকে মোক প্ৰশ্ন দিব পৰা মই কৰি দিয়াত যিমান পাৰো কৰি দিম ঠিক আছে তো আজিলৈ ইমানতে সামৰিছো ধন্যবাদ